আৰু সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। বিদ্যাৰ্থীসকল, এইটো ভিডিঅ'তে আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ব'লা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাট। অসমৰ যোৰহাটক আমাৰ অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অনা চৰকাৰী মহাবিদ্যালয় হৈছে? উত্তৰ হ'ব JB কলেজ যোৰহাট। JB কলেজ যোৰহাট হৈছে অসমৰ প্ৰথম অনা চৰকাৰী মহাবিদ্যালয়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ, কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বিদ্যাৰ্থীসকল। আৰু ইয়াৰ উত্তৰ হ'ব ছেপ্টেম্বৰ 2016। 2016ত মাজুলীক এখন জিলা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, যাদৱ পায়েঙৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব মলাই হাবি বা মলাই ফৰেষ্ট। নেক্সট কুৱেশ্যনটো হ'ল, যাদৱ পায়েঙক ফৰেষ্টমেন অফ ইণ্ডিয়া নামেৰেও জনা যায় তেওঁক। নেক্সট কুৱেশ্যন, কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1908 চনত। আৰু 1985 চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু ইয়াৰ উত্তৰ হ'ব মাজুলী। মাজুলীক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যন, কোন চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়? ওপৰত আলোচনা কৰিছিলোঁ আমি। আৰু ইয়াৰ উত্তৰ হ'ব 1985 চনত। 1985 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন ঠাইক অসমীয়া বৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব মাজুলী। নেক্সট কুৱেশ্যন, 2017 চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 5,719টা হাতী, 5,719। নেক্সট কুৱেশ্যন, প্ৰাচীন কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ডিমাপুৰ। নেক্সট কুৱেশ্যনটো হ'ল, কোন চনত মল্লদেৱে নৰনাৰায়ণৰ উপাধি অৰ্জন কৰে? আৰু ইয়াৰ উত্তৰ হ'ব 1540 চনত মল্লদেৱে নৰনাৰায়ণ উপাধি অৰ্জন কৰে। নেক্সট কুৱেশ্যন, কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু ইয়াৰ উত্তৰ হ'ব 2003 চনত BTC গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ ডেছ বৃহত্তম ৰাজ্য? আৰু ইয়াৰ উত্তৰ হ'ব 15 সংখ্যক বৃহত্তম ৰাজ্য। নেক্সট কুৱেশ্যনটো হ'ল, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলাত। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য আমাৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল, মল্লেশ্বৰ ৰাজবংশ কাৰ দ্বাৰা স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব শালস্তম্ভ। নেক্সট কুৱেশ্যন, কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। আৰু ইয়াৰ উত্তৰ হ'ব 1563 চনত। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল ডেছ? আৰু ইয়াৰ উত্তৰ হ'ব 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, কোনে পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। আৰু নেক্সট কুৱেশ্যনটো হ'ল, কোনে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাৰ নেতৃত্ব দিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰাম সিং। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাৰ নেতৃত্ব দিছিল ৰাম সিং। আৰু আহোমৰ নেতৃত্ব কোনে দিছিল আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আহোম সেনাৰ নেতৃত্ব কোনজনে দিছিল? নেক্সট কুৱেশ্যন, আৰু আজিৰ অন্তিম কুৱেশ্যনটো হ'ল, ইটাখুলিৰ ৰণ কোন চনত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। বিদ্যাৰ্থীসকল, এইটো আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব।
তো আজিলৈকে মানে ধন্যবাদ। জয় অসম।